নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ ৰূপম ব্লগছ ইউটিউব চেনেললৈ। মই আছোঁ এতিয়া নগাঁৱৰ মিলনপুৰত, মোৰ বাইদেউৰ ঘৰত। আজি আমি গৈ আছোঁ ঐতিহাসিক ৰোমান্টিক চহৰ। আপোনালোকে নিশ্চয় গম পাইছে, তেজপুৰ যাবলৈ গৈ আছোঁ। আজিৰ ভিডিঅ'টো আমি ইয়াৰ পৰাই আৰম্ভ কৰিম। তেন্তে ব'লক আমাৰ ভিডিঅ'টো আজি পলম নকৰি আৰম্ভ কৰোঁ। এতিয়া আমি পাই গ'লোহি কলীয়াভোমোৰা দলং। এয়া আপোনালোকে দেখা পাইছে, এইখনেই হৈছে কলীয়াভোমোৰা দলং। আৰু এই দলংখন 3.5 কিলোমিটাৰ দীঘল। ভাবি চাওক, 3.5 কিলোমিটাৰ। আৰু এই দলংখন ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী ডাঙৰীয়াই উদ্বোধন কৰিছিলহি শুভাৰম্ভণি। আৰু এই দলংখন কলীয়াভোমোৰা ফুকন তেখেতৰ নামেৰে ৰখা হৈছে, সেইকাৰণে কোৱা হয় কলীয়াভোমোৰা দলং। দলংখন কিমান দীঘল, আৰু এতিয়া দলঙৰ কাম চলি আছে, আৰু সুন্দৰ কৰি তুলিছে দলংখন। আহি আমি পাই গ'লোহি, এয়া চাওক মহাভৈৰৱ মন্দিৰ। এতিয়া আমি মহাভৈৰৱ মন্দিৰলৈ আগবাঢ়ি গৈ আছোঁ। ফাইনেলি আজি আমি আহি পাই গ'লোহি মহাভৈৰৱ মন্দিৰ। মই আছোঁ এতিয়া তেজপুৰত, আৰু আপোনালোকে দেখিছে মোৰ বেগফালে এয়াই মহাভৈৰৱ মন্দিৰ। তেন্তে ব'লক আপোনালোকক দেখুৱাই যাওঁ। আৰু পৰিৱেশটো আপোনালোকে চাওক কিমান ধুনীয়া তেজপুৰ চহৰত আছে। ৰাতি হৈ গ'ল, দিনত অহাহেঁতেন আৰু আপোনালোকক ধুনীয়াকৈ দেখুৱাব পাৰিলোঁহেঁতেন। তথাপিও আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিছোঁ চৌপাশটো, মন্দিৰৰ চাওক। মন্দিৰ চাই মেলি এতিয়া ঘৰলৈ বুলি আগবাঢ়িলোঁ, তেজপুৰৰ পৰা নগাঁৱলৈ। আৰু ভাল লাগিলে তেজপুৰলৈ আহি, মহাভৈৰৱ মন্দিৰ দৰ্শন কৰিলোঁ। আজিৰ ভিডিঅ'টো ইমানেই আছিলে, ধন্যবাদ।